আমাৰ বিটিচিৰ 40টা ডিপাৰ্টমেণ্ট আছে 40টা ডিপাৰ্টমেণ্টত যিমান পোষ্ট খালী আছে ডিপাৰ্টমেণ্টৰ পোষ্ট খালী আছে এই পোষ্ট খালীটো ডাইৰেক্ট ওদালগুৰি আৰু ভেৰগাঁৱতে ওদালগুৰি আৰু ভেৰগাঁৱৰ মানুহ লৈ পেলাই ইণ্টাৰভিউ দি পেলাই ইয়াত এই জাগাৰ মানুহকে আমি চাকৰি দিওঁ মৰিগুৰিৰ পৰা মানুহ ৰোজত মিটিং কৰে এই সীমান্তৰ পৰা মানুহ আনি কবিৰালিত মিটিং কৰে এই প্ৰৱণতা বিপিএফ দলৰ নাই হাগ্ৰাম মহিলাৰ নেতৃত্বত থকা বিপিএফ দল মাটিৰ দল আমি মাটিৰ মানুহ মাটিৰ লগত আমি মিলি এই অঞ্চল সামগ্ৰিক উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু যাৰ পৰিপ্ৰেক্ষিতে এই অঞ্চলৰ ভোটাৰ ৰাইজে আহি থকা নিৰ্বাচনত শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত এই অঞ্চলত বসবাস কৰা বড়ো অসমীয়া মুছলমান বঙালী বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্বাৰ্থত এই অঞ্চল উন্নয়নৰ স্বাৰ্থত বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে আপোনালোক সকলোৱে বিপিএফৰ নাঙলৰ ছবিত ভোট দি মোক জয়যুক্ত কৰিবৰ কাৰণে সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ বিশ্বজিৎ দৈমাৰী আপোনাৰ সভাত আছিলে পদত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰী আপোনাৰ সভাত আছিলে পদত্যাগ কৰিলে মই যোৱাকালি পদত্যাগ কৰিছে বুলি মই শুনিছোঁ যে ধৰক আমাৰ ক'ব লগা একো নাই ৰিয়েকশ্যন নাই আমাৰ দল আমাৰ ঠিকে আছে ছাৰ সেই আপোনাৰ মন্ত্ৰী ৰিহন দৈমাৰীকে ধৰি 4জন বিধায়কে জইন কৰাৰ কথা ওলাই আছে কিমান নাই এইবিলাক মই একো নাজানো ৰিহন দৈমাৰী জইন নকৰে বা কোথাও জইন নকৰে যেন হওক আজিৰ দিনলৈকে আমাৰ বিপিএফ দল ঠিকে থাকে আছে একো লুজ হোৱা নাই একো দুৰ্বল হোৱা নাই বহুত ষ্ট্ৰঙে হৈ আছে দেই আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৰিজিগনেশ্যন দিছে বুলি দলটো দুৰ্বল হৈছে সেইটো নহয় বিজেপিৰ লগত কিবা বুজাবুজি আছে নাই আমাৰ লগত বিজেপি আৰু আমাৰ লগত বুজাবুজি নাই বিজেপি আৰু ইউ পি পিৰ লগত বুজাবুজি আছে এতিয়া এই BTC নিৰ্বাচনত ছাৰ গোসাইগাঁৱত এই ৰঞ্জিত দাসে আজি এটা কথা উত্থাপন কৰিছে এতিয়া নিৰ্বাচনৰ পিছতেই আপোনালোকক মানে জেলত যাব লাগিব বিপিএফ নেতাকে ধৰি এইবিলাক মিছা কথা এইবিলাক লাভ নাই কৈ মোৰ কি কেছ আছে বিপিএফ দলে হাৰিলে যে হাগ্ৰামাৰী জেলত যাব লাগে এইবাৰ কিবা চুক্তি আছে নেকি হা কিবা চুক্তি কৰিছে মই বিজেপিৰ লগত মই হাৰিলে আপোনালোকে মোক জেলত পঠাব পাৰিব এইবিলাক কিবা চুক্তি কৰিছে নেকি মই বিজেপিৰ লগত কি কথা এইবিলাক কি কৰিছে মই দাবী কৰিছে মই বিজেপিত জইন বিজেপিহে আমাৰ তাত আহি আছে মই জইন নকৰে বিজেপি দলৰ মানুহে আমাৰ তাত আহি আছে মই জইন নকৰে বিজেপি আমাৰ ইয়াত এটা দুটা জিকিব পাৰে বিজেপিয়ে কিন্তু মোৰ হিচাপত মই যদি সহায় নকৰে সেইটোও নিজিকিব হিমন্ত বিশ্ব শৰ্মা আপুনি আহ্বান জনাইছে কি ক'ব যদি খেলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আমাৰ BTC ইলেকশ্যন খেলে সি হাৰি যাব মই খেলিম না তাৰ লগত বিপিএফ হৈ পেলাই মই খেলিম সি বিজেপি হৈ পেলাই খেলিম নহ'লে MLA টো আহক কতবা সমষ্টিত ফানেৰী আছে খালাইগাঁও আছে ওদালগুৰি আছে মাছবাট আছে বা তামোলপুৰ আছে বা এইফালে কখলাবাৰী আছে মেলা জেনেৰেল সমষ্টি মেলা আছে তাতে আহক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত খেলিব তাতে মই 21 নাই মইতো নাম মাতিম মোৰ লগত কাজিয়া হৈ আছে ন ক'ত মাতিম মই ভেটি সবল কৰাৰ স্বাৰ্থত কৰোণাৰ নাম লৈ যদি নিৰ্বাচন পিছুৱাই নিদিলেহেঁতেন এইসমূহ ৰাস্তা ঘাট আজিৰ দিনটোত সম্পূৰ্ণৰূপে হৈ গ'লহেঁতেন গতিকে মই নিশ্চিত নিৰ্বাচন হৈ যোৱাৰ পিছত এইসমূহ চেংচন হৈ থকা ৰাস্তাৰ কাম সম্পূৰ্ণ হ'ব নাই ছাৰ বিশ্বজিৎ দৈমাৰী BPF দলে মৰম কৰিছে BPF দলৰ প্ৰতি বিশ্বজিৎ দৈমাৰী যথেষ্টখিনি মৰম দিছে আৰু BPF দলেও ভাৰতবৰ্ষৰ উচ্চ সদন য'ত কবি সাহিত্যিক এনেধৰণৰ ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰে গতিকে BTC এটা পিছপৰা অঞ্চল আৰু BPF দল সৰু এটা ৰাজনৈতিক দল এই সৰু ৰাজনৈতিক দলৰ মানে টিকেটত 3বাৰকৈ সাংসদ হিচাপে মনোনীত কৰা হৈছে তেখেতে আজি BPF দল ত্যাগ কৰিছে তেওঁৰ ভিতৰত কি সোমাই আছে তেওঁ কাৰ লগত কি ধৰণৰ বুজাবুজি হৈছে মই নাজানো গতিকে মই ভাবোঁ যে আমি কৰ্মী হিচাপে কিছু সময়ৰ কাৰণে হ'লেও মৰ্মত হৈছোঁ কাৰণ তেখেতৰ ওপৰত আমি বহুত আশা কৰিছিলোঁ কিন্তু তেখেতে BPF দল ত্যাগ কৰাৰ যোগেদি
যে BPF দল ইয়াত ভাঙি যাব, ইয়াত যে কিবা বিপৰ্যয় হ'ব, মই কিন্তু অকণমানো ভবা নাই। মধুবাৰীত মূল প্ৰতিদ্বন্দ্বী মই আজিৰ দিনটোত যদি যদিও মানে আমাৰ জনগোষ্ঠীৰ বিন্যাস, আমাৰ যিটো কমিউনিটিৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণ যদি অনুধাৱন কৰা যায় বা লক্ষ্য কৰা যায়, মই মধুবাৰী সমষ্টিত বিপুল ভোটত জয়যুক্ত হ'ম। এইটো সমষ্টিত UPPL, BJP আৰু BPF মূল কমিটি পাৰ্টি তিনিটাই, কিন্তু হ'লেও তেওঁলোকৰ মোৰ লগত ফেৰ মিলাই তেওঁলোকে যে কণ্টেষ্ট কৰিব পাৰিব, মই অকণমানো ভবা নাই।